কৃষিখণ্ডৰ এগৰাকী ভাৰপ্ৰাপ্ত বিষয়া, প্ৰকৃতাৰ্থত কৃষকৰ এজন প্ৰকৃত বন্ধু। অফিচৰ আৰামী চকীখনতে বহি নাথাকি কৃষকৰ মাজলৈ গৈ কৃষকক নানা দিহা পৰামৰ্শ দি কৃষকৰ পৰম বন্ধু হৈ পৰা এই ব্যক্তিজনে হৈছে ৰঙিয়া মহকুমাৰ কৃষিখণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ চন্দ্ৰ মেধি। আজি মোৰ লগত উপস্থিত আছে ৰঙিয়া মহকুমাৰ কৃষিখণ্ড বিষয়া প্ৰবীণ চন্দ্ৰ মেধি ডাঙৰীয়া। আমি প্ৰথমে ছাৰক নথৈ শলাগিব লাগিব যে ছাৰে এজন ভাৰপ্ৰাপ্ত বিষয়া হৈ এজন খেতিয়কৰ মাজত বা বিভিন্ন খেতিয়কৰ মাজত আহি কিদৰে খেতিয়কসকলক দিহা পৰামৰ্শ দিয়ে। ইয়াতে আমি গম পাইছোঁ যে ছাৰে আজি মুন্নাফালী ডাঙৰীয়াৰ ঘৰত আহি তেওঁৰ বগৰী খেতিৰ ওপৰত তেওঁক দিহা পৰামৰ্শ দিব আহিছে। লগতে মই ছাৰক এটা কথা সুধিব বিচাৰিম, ছাৰ আপুনি এই যিখন বগৰী খেতি আছে ইয়াতে মুন্নাফালী ডাঙৰীয়াৰ, এই বগৰী খেতিৰ মানে সম্ভাৱনা কেনেকুৱা দেখিছে আপুনি? আচ্ছা, নমস্কাৰ। মই এই বিষয়ে জনাব খোজোঁ যে যিহেতু আমাক অতি কম সময়ত খেতি কৰি আমি যাতে অধিক উৎপাদন পাব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দি এই মুন্নাফালীক মই আমাৰ বিভাগলৈ মাতি নি তেখেতক মই এটা পৰামৰ্শ দিলোঁ যাতে তেওঁ এটা বৰ সুন্দৰ খেতি কৰিব পাৰে। এই বিষয়ে মই তাৰমানে তেওঁক এই বগৰী খেতিৰ কাৰণে তেওঁক অলপ দিহা পৰামৰ্শ দি আৰু ক'ত পাব এই গোটেই কথাখিনি বিতংভাৱে কওঁতে তেখেতে অতি আন্তৰিকতাৰে এই বস্তুখিনি লৈ তেওঁ দৰং ডিষ্ট্ৰিক্টৰ পৰা তেওঁ পুলি সংগ্ৰহ কৰি মানে আনি আজি যিখন খেতি মানে মাজত আমি আছোঁ এইখিনি মাত্ৰ 6 পৰা 7 মাহে হৈছে। 7 মাহতে এতিয়া ইমান ধুনীয়া প্ৰডাকশ্যন এটা তেওঁ কৰিবলৈ সক্ষম হৈছে। আৰু আমি যিটো দেখিছোঁ এডাল গছত কমপক্ষেও 10 পৰা 15 কেজি মানে প্ৰডাকশ্যন হ'ব এই 6 মাহ 7 মাহতে, যিটোৰ বজাৰ মূল্য আজিৰ তাৰিখত 100 পৰা 120-130 টকাকৈ তেওঁ বিক্ৰী কৰিব পাৰিব। আৰু বৰ সুন্দৰ জাত কেইটামান আনিছে, এটা কাশ্মীৰী সুন্দৰী আৰু এনে থাইলেণ্ড জুজুবি আছে, তাৰপিছত অষ্ট্ৰেলিয়ান ৰাউণ্ড আছে। এই জাতকেইটা তেওঁ বৰ সুন্দৰকৈ কৰিছে। এই খেতিখনত যদি আমাৰ নিবনুৱা যুৱক যুৱতীবিলাকে আৰু বহুত জেগাও নালাগে, এইখিনি আমি তেওঁৰ 390ডাল গছ আছে ইয়াতে, 390ডাল গছত তেওঁ আমি আশা কৰিছোঁ যে তেওঁ মোটামুটি 1 লাখমান টকা তেওঁ হয়তো মানে উৎপাদন কৰিব। মানে যদি আমি আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতীয়ে খেতিৰ প্ৰতি অলপ আগ্ৰহ আছে কিন্তু বহুতে ভাবিহে থাকে, কিন্তু তেওঁলোকে মানে কোনো মানে নেদেখা হৈছে খেতিখিনিৰ বিষয়ে ভালদৰে নাজানি খেতি আৰম্ভ কৰাৰ কাৰণে মানে বহুত ক্ষেত্ৰত তেওঁলোকৰ মানে বহুত সমস্যাৰ সৃষ্টি হয়। সেই নিবনুৱা যুৱক যুৱতীখিনিয়ে যদি এই মুন্নাফালীৰ এই খেতিখিনিৰ মাজত আহি ভালদৰে চাই তেওঁৰ পৰা দিহা পৰামৰ্শ লৈ কেনেকৈনো কৰিব পাৰি, কিমান সময় লাগে, কিমান দাম, গোটেই কথাখিনি জানি যায় আৰু আমাৰ অতিৰিক্তখিনি আমাৰ বিভাগৰ লগত যোগাযোগ কৰিলেও আমি সহায় কৰি দিব পাৰিম। আৰু মই নিশ্চিত যে 1 বছৰ যিটো খেতিত মানে 1 বছৰতে তেওঁৰ গোটেই যিখিনি পইচা তেওঁ ইনভেষ্ট কৰিব তাৰে 3-4 গুণ পইচা তেওঁৰ মানে সংগ্ৰহ কৰিব পাৰিব। খেতিখন কৰাত বা এই যিবিলাক মানে বিভিন্ন ধৰণৰ খেতি থাকে, এইবিলাক খেতিত কিবা চৰকাৰী সা সুবিধা থাকে নেকি? এই আমাৰ চৰকাৰী সা সুবিধা আমাৰ যিটো হৰ্টিকালচাৰ ডাইৰেক্টৰ HMNH আঁচনিত আমাৰ তেনেকুৱা সুবিধা আছে, কিন্তু খেতিয়কখিনিয়ে আগতে আমাৰ হৰ্টনেটত তেওঁৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আৰু পৰ্যায়ক্ৰমে এতিয়া ধৰক আমাৰ ড্ৰেগন ফ্ৰুইটৰ ওপৰত মানে আমাৰ ধুনীয়াকৈ চলি আছে। আৰু এই বছৰ বহুত কৃষকখিনিয়ে ড্ৰেগন ফ্ৰুইট অলৰেডি পাই গৈছে। আৰু যদি চৰকাৰে এই বগৰীৰ ওপৰতো লয় তেতিয়া হয়তো মানে পাব। আৰু চৰকাৰে খুব সম্ভৱ ল'বই, কাৰণ এইটো এটা সম্ভাৱনাপূৰ্ণ আমাৰ খেতি, যাৰ পৰা আমাৰ মানে ইনকামটো বহুত বেছিকৈ আহিব। যেনেকৈ এতিয়া মাছৰুমো আমাৰ এটা ভাল উৎপাদনশীল মানে
খেতি আৰু তাত ইনকামটো অতি সোনকালে ঘূৰি আহে। যিটো মাছৰুমত আমাৰ প্ৰায় 2 মাহত ঘূৰি আহে, এই বগৰী খেতি আমাৰ 8 মাহত 1 বছৰৰ ভিতৰত গোটেই ইনকামখিনিতো 3 গুণ 4 গুণত ঘূৰি আহিব। ঠিক তেনেকৈ বাকীখিনি মানে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব এই আঁচনিটো লোৱাৰ ক্ষেত্ৰত। যিখিনি উঠি অহা শিক্ষিত যুৱক যুৱতী আছে সেইখিনিক আপুনি কিবা দিহা পৰামৰ্শ দিব বিচাৰে নেকি? হয়, তাৰমানে আমাৰ বহুত মানে নিবনুৱা যুৱক যুৱতীয়ে খালী মানে ব্যক্তিগত খণ্ডত কিবা চাকৰিৰ কাৰণে দৌৰি ফুৰে। তাতকৈ দৌৰি নুফুৰি তেওঁলোকে তাতে যিখিনি পইচা পাব তাতকৈ যদি তেওঁলোকৰ যদি মাটিও নাথাকে, আমাৰ গাঁৱত এনেকুৱা কিছুমান মানুহ আছে যাৰ মানে মাটি বহুত আছে কিন্তু মানে তেওঁৰ কৰ্মীৰ অভাৱ। সেই মানুহখিনিৰ লগত যদি তেওঁলোকে লিজতো লয় বা 2-3জন ল'ৰাই লগ হৈ যদি এনেকুৱা খেতিৰ প্ৰতি আকৃষ্ট হৈ মানে খেতিখিনি কৰাৰ আৰম্ভ কৰে, তেওঁলোকৰ উৎপাদনৰ লগতে তেওঁলোকৰ যিটো মানে আয় হ'ব সেইটো এই ব্যক্তিগত খণ্ডত চাকৰি কৰাতকৈ বহুত গুণে বেছি হ'ব আৰু এটা সুন্দৰ তেওঁৰ মনৰ অধিকাৰী হ'ব। কাৰণ ব্যক্তিগত খণ্ডত কাম কৰি মানুহটো যিখিনি আনন্দ পাব তাতকৈ এই খেতিৰ মাজত যদি তেওঁলোকে খেতিখিনি থাকি কামখিনি কৰে বহুত বেছি তেওঁলোকে মানে মনৰ শান্তি পাব, মানুহক ভাল বস্তু এটা খুৱাব পাৰিব আৰু আমাৰ মানে কৃষি খণ্ডৰো এটা উন্নতি হ'ব। ধন্যবাদ ছাৰ, আপোনাক ইমানখিনি বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আপোনাক আমাৰ চেনেলত অহাৰ বাবে ধন্যবাদ জনাইছোঁ।